এনজয় হ'ব আজি মানে আমাৰ হতে অকমান দেৰি হ'ল ভাই কিবা এটা ক'ব লাগে তো মই দুবাৰকে কৈছো কিবা আৰু কিবা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনাৰ খবৰ ভাল আৰু আগলৈকে যদি সকলো খবৰ ভালে থাকে চ' আজি এটা ধামাকেদাৰ ভিডিঅ' হ'ব কাৰণ আজি আহি আছে আমাৰ ঘৰত এটা ধামাকেদাৰ মানুহ আৰু তাৰ লগতে বহুত মানুহ আহিছে আমাৰ ঘৰত আৰু আজি যাই আছো নামঘৰ সত্ৰ কাৰণ হৈ আছে ডাঙৰ কেন হোলী আৰু আপোনালোকে জানে বৰপেটা হোলী কিমান ডাঙৰ কেন সেইটো আৰু বিৱৰণ দিব নালাগে আপোনালোকক চ' আমি যাই আছো বৰপেটা সত্ৰত আৰু আমাৰ ঘৰত আহি আছে আজি বাৰু নামটো কৈয়ে দিওঁ দীপজ্যোতি কাশ্যপ আপোনালোকে চাগে চিনিয়ে পায় দ্য টিম অফ লল বুলি ক'লে ইউটিউবত পাই যাব আপোনালোকে শ্বৰ্ট ফিল্ম কৰে চ' সেই মানুহজন আমাৰ ঘৰত আহি আছে আৰু তাৰ লগত আহি আছে ৰিপুন দা ট্ৰেভেলাৰ নয়ন নামঘৰ সত্ৰত তো মিটআপ হৈ আছে ৰিপুন দাৰ ট্ৰেভেলাৰ নয়নৰ চবৰে মিটআপ হ'ব চ' যাও বলক আজি ভিডিঅ'টো ইমান ভাল লাগিব চ' আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া জলদি জলদি ৰেডি হৈ যাব লাগে কাৰণ এতিয়া দীপজ্যোতি কাশ্যপতে আহি পাব হয় নলবাৰীলৈকে পালে চাগে তো মই চিমলাগুৰিৰ পৰা ঘৰলৈকে লৈ আহিব লাগিব চ' এতিয়া জলদি জলদি ৰেডি হওঁ আৰু ৰেডি হৈ লগ পাই আছো A few moments later. আৰু ফাইনালি ইফালে দীপ দাদাক লগ পাই গলো অমৰ দাদাক লগ পাই গলো চ' কিবা কৈ দিয়া পুৰা এনজয় হ'ব আজি মানে আমাৰ হতে অকমান দেৰি হ'ল কিবা কিবি বহুত প্ৰব্লেম হ'ল নেকি আমি মানে স্কুটি লৈ অহা কথা আছিলে বাট কিবা কিবি প্ৰব্লেমত মানে আৰু আহাৰ কথা আছিলে পুৱা কেইটা 9:30 আহি পালা কেইটা এটা বাজিলে বহুতখিনি দেৰি হ'ল মানে ভাবিছিলো পুৰা মানে যেনেকে মানে প্লেন কৰিছিলো তেনেকে মানে নহ'ল আমাৰ চ' এতিয়া জলদি জলদি ৰেডি হৈ কিনে যাব লাগে এতিয়া সত্ৰত যাব লাগে ঠিক আছে ব'লা চ' ফাইনেলি তাহাৰ লগত এতিয়া আহি ঘৰত পাই গলো তো দাদাই কিবা ক'ব আহি বহুত ভাল লাগিল আমাক চাহ দিলে ঠাণ্ডা দিলে কিবা কিবি দিছে আৰু খাইছো এতিয়া খাই লৈ তো এতিয়া আমি তাতে যাম ন সত্ৰত যাম এতিয়া জলদি জলদি খাইলে সত্ৰত যাম তো দাদাহঁতৰ লগত চাহ পানী খাই ললো এতিয়া আৰু এতিয়া আমি চবে যাই আছো নামঘৰ সত্ৰ আৰু তাতে যাই একবাৰ লগ পাই আছো আপোনালোকক তো গাইজ ফাইনেলি এতিয়া আমি সত্ৰ আহি পালো আৰু ইফালে চাহ অহাৰ লগে লগে কিমান ধুনীয়া ধুনীয়া বস্তু কিছুমান আছে আৰু এতিয়া জলদি জলদি সত্ৰত ঘুমিব লাগে আৰু ইফালে ডিমতে আছে চবকেইটা আমি গাড়ীতে আহিছো আৰু জোতা মানে লৈ যাব নোৱাৰি তো গাড়ীতে আমি জোতাকে খুলি থৈ দিছো আৰু বাপৰে ইমান গাড়ী চাওঁ তো অলপ এডজাষ্ট কৰি ল'ব আপোনালোকে আৰু এতিয়া যাব লাগে সত্ৰৰ ভিতৰত তো বলক To never give up, to never back down. I believe it's true. Every day the sun rises again for you. সো গাইজ বৰ্তমান আমি পাই গৈছো নয়ন দাক তো আপোনালোকক দেখাই আছো নয়ন দাক আৰু ইফালে দীপো আছে তো ব'লা নয়ন দাৰ লগত লগ কৰি আহো আহা তো বৰ্তমান আমি নয়ন দাক লগ পাই গৈছো আৰু ইফালে নয়ন দা আৰু ইফালে বৌ আছে হেপী হোলী টু অল হেল্ল' ফাইনালি ইফালে ৰিপুন দাক লগ পাই গৈছো আগতে ৰিপুন দাক লগ পাইছিলো আৰু পালো তো ৰিপুন দাক কিবা কৈ দিয়ক একদম মানে ভাই কিবা এটা ক'ব লাগে তো মই দুবাৰকে কৈছো কিবা আৰু কিবা বহুত ক'লোৱে না আগতে ফান কৰিছিলো এতিয়াও মানে নন ষ্টপ মানে মই বহুত ফানি হয় ভাইয়ে মোক জোকাৰ বুলি কৈ আছে ইনডাইৰেক্টলি কি ক'ম আৰু ৰিপুন দাক মানে আৰু এটা ফুৰি কিনে বহুত বেছি পৰিমাণে ভাল লাগি আছে আৰু দাদাহঁতেতো আছে আৰু ইফালে চাওক কিমান ধুনীয়া পৰিৱেশ হৈ আছে আৰু 19 তাৰিখে বেছি ভিৰ হয় ন মেইন হোলী তাহাৰ 19 তাৰিখত বেছি ভিৰ হয় আৰু সেইদিনা আহিব আপোনালোকেও ভাল লাগিব গম পাই আৰু কি মজা আৰু বৰ্তমান ইয়াত ইমান এটা ভিৰ নাই কাৰণ হৈ গৈছে কিমানটা বাজে 3টাৰ ওপৰত বাজি গৈছে চাগে তো ইমান এটা ভিৰ নাই কিন্তু আৰু সন্ধিয়া টাইমত বহুত বেছি পৰিমাণে ভিৰ হ'ব ইয়াতে Down the soul in me. Live your life, live your dream. Oh, you hear and you believe. আৰু আমি এটা বহি অলপ কিবা জিৰণি লৈ আছো আৰু দীপ দাদা আছে ইফালে কোনটো ইফালে চাওকে কি ষ্টাৰ্ট করছে খুৰাই দেখাই দিয়া এবাৰ गिरो सलास पाँच ऊपर से गिरो कोई गिरने के लिए पैदा नहीं सिल गिरे बहुत कर ও বাবা सुबह घर से गिरे सुबह 4 रुपये और अच्छा बेजा करो इसीलिए गिरे बहुत कर তাই কোনো ডায়লগ বম দে ৰে বাপ্পাই ও মানবা লাগবো আৰু ইফালে বিশাল ভাইটিক লগ পাই গৈছো মংগলদৈৰ পৰা 190 কিলোমিটাৰ ন 175 কিলোমিটাৰ চাইকেল চলাই আহিছে ভাই তোমাৰ সেলুট দিব লাগিব আৰু ভাইটিটোৰ নাম কি ইজিন্দু তো ভাইটিও আছে ইফালে দুজনে আহিছে চাইকেল চলাই আৰু মানবা লাগবো আৰু ইফালে আছে বিশাল
তো বটল পেলাই তো বিশালেও বহুত হেল্প কৰিছে তাহাৰ অহাৰ কাৰণে আৰু ইফালে বহুত ভাল লাগিল লগ পাই ভাল লাগে আৰু যেতিয়া লগ পাই আৰু আমাৰ আচলতে হোটেল চোটেল চব বুকিং কৰিছে বাবে বহুত বহুত থেংক ইউ হ'ব দিয়া সেইটো বাৰু ডাঙৰ কথা নহয় আৰু ট্ৰেইনৰ যিহেতু ৱেলকামটো কৰিবই লাগিব ন আৰু আজি বিশাল বাইদেউৰ লগত ৰাতি ধামাকা হৈ আছে আৰু তাকে তো আজি মানে বৰপেটা অলপমান হিলো প্ৰচেষ্টা কৰিম আজি হিলাম আজি বৰপেটা আৰু গাইছ ইফালে আমি কৃষ্ণাক লগ পাই আহিলোঁ কি খবৰ কিবা কৈ দিয়া খবৰ আপোনালোকৰ আৰু ভাইটি তোমাৰ নাম কি আছিলে প্ৰিন্স এই ভাই প্ৰিন্স ভাইটিক লগ পাই দিলোঁ তো ভাল লাগিল লগ পাই আৰু ফুৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক কৰি দিব দে তাৰ আৰু ইফালে ফুৰি আছো কিমান ধুনীয়া ঠাই হয় তো আপোনালোকক দেখাই আছো আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক নামঘৰত বহুতো কিবা ৰহস্য আছে এই ৰহস্য কেইটাতো বিশালে বেছি ভালকে জানে তো বিশালে অন কেমেৰা বোলে নকয় কিয় বা বিশাল স্কুৱেৰ লাজ লাগে নে যিয়ে হওক বিশালে বোলে অন কেমেৰাত নকয় লাজ কৰে চাগে তো মই পিছত কৈ দিম দিয়ক আপোনালোকক মই ইয়াৰ পৰা ভালকে শুনি লওঁ পিছত আপোনালোকক কৈ দিম দিয়ক Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. আৰু এইটো আপোনালোকক দেখা পাইছে আৰু এইটোত বোলে মাধৱদেৱে ৰাতি থাকিছিল এইটো বোলে মাধৱদেৱে ৰাতি থাকিছিল বাগগৃহ বুলি কোৱা হয় তো এইফালে কলাক মোক যে বোলে মাধৱদেৱে থাকিছিল তো চাওক আপোনালোকে এইটো আৰু নামঘৰত আহিলে আপোনালোকে মিছ নকৰিব এইবাৰ চোৱাৰ কাৰণে এইবাৰ বহুত ইণ্টাৰেষ্টিং কিবা কিবি আছে বুজিছে তো এতিয়া বহুত হ'ল তো এতিয়া যাব লাগে ঘৰত জলদি কাৰণ মোৰ দ্বীপহঁতৰ লগত আছোঁ দ্বীপতেও 6 গাঁও গুচি গ'ল আৰু এতিয়া জলদি মোৰ ঘৰত যাব লাগে আৰু বাৰু কালি দেখাই আছোঁ বেলেগ কিবা কিবা আৰু ইফালে বহুত বেছি পৰিমাণে মানুহ আহি আছে মেইন টাইমটোত মিছ কৰিলোঁ যোৱা তো এতিয়া জলদি নামঘৰৰ পৰা ওলাই যাওঁ প্ৰণাম কৰি কাৰণ এতিয়া জলদি ঘৰত যাব লাগে প্ৰণাম কৰি নামঘৰৰ পৰা ওলাই যাই আছোঁ আৰু কৃষ্ণহঁতে মোক থৈ যাব আহিছে ওচৰৰ পৰা তো এতিয়া জলদি নামঘৰৰ পৰা ওলাই যাওঁ আৰু দেখাইছোঁ আপোনালোকক আৰু ইফালে নৱস্মিতা বৌক লগ পাই গৈছোঁ তো কিবা কৈ দিয়া নমস্কাৰ হেপী হোলী আপোনালোক সকলোকে যিবোৰ ভিউৱাৰ্ছে ভাইটিৰ চেনেলেদি চাই আছে আৰু যদি ভাইটিৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰি দিয়ে অকণমান মটিভেশ্যন পোৱা যায় আৰু নতুন নতুন ভিডিঅ' বনাবলৈ জোচটো পোৱা যায় তো আপোনালোকে সেই জোচটো ভাইটিক দি থাকিব আৰু ভাইটিও আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' উপহাৰ হিচাপে দি যাব কেনে লাগিল আৰু এতিয়া নয়নদাহঁতে ঘৰত যাই আছে তো নয়নদাক লাষ্ট বাৰৰ পৰা একবাৰ দেখাই দি আছোঁ হেপী হোলী ওৱান্স এগেইন আৰু বাই আৰু ফাইনালি ভাইহঁতৰ ৰুম কেইটা ঠিক কৰি দিলোঁ আৰু ইফালে এটা ৰুম আছে আৰু সিফালে এটা ৰুম আছে তো দুটা ৰুম আছে বাপ্পাই চুলিৰ কি কালাৰ কৰিছে সেইটাত তো এতিয়া মই যাওঁ তাতা পিছত লগ পাই আছোঁ ৰাতি ব্লগ হ'ব আৰু এটা ঠিক আছে এতিয়া মই গুচি যাই আছোঁ ৰুমত তো মই যাই কিবা ভোক চোক লাগিছে মোৰো মানে বহুত টায়াৰ্ড হৈ গৈছোঁ এতিয়া মই ঘৰত যাওঁ ঘৰত যাই গা চা ধুই গা চা ধুই কিনা একেবাৰে লগ পাই আছোঁ A few moments later. ফাইনেলি কৈছে এতিয়া বৰপেটা সত্ৰৰ পৰা ডাইৰেক্ট ঘৰ আহি পাইছোঁ আৰু এতিয়া যাব লাগে হ'ল গৌৰ পূৰ্ণিমা মহোৎসৱ কাৰণ বৰপেটাতো বহুত ডাঙৰকৈ গৌৰ পূৰ্ণিমা মহোৎসৱ হৈ আছে আৰু যাই বৰপেটাৰ পৰা মোৰ ভিডিঅ' কেইটা চাই আছে তাহোঁতে চাগে নিশ্চয় গম পোৱা যে বৰপেটাত বহুত ডাঙৰকৈ গৌৰ পূৰ্ণিমা মহোৎসৱ হৈ আছে আৰু এটা আহি আছে মাধৱ ৰক বেঞ্চ আৰু যাই মাধৱ ৰক বেঞ্চৰ চিনি নোপোৱা ইনষ্টাগ্ৰামত চালে গম পাবা কাৰণ তাহোঁতে স্কন মন্দিৰৰ কিবা মাধৱ ৰক বেঞ্চৰ বহুত ডাঙৰকৈ এটা প্ৰগ্ৰেম হ'ব 19 তাৰিখত চ' যাই পাৰা বৰপেটাৰ পৰা আহিবা পূৰ্ণিমা মহোৎসৱ বুলি যিটো কৈ আছোঁ চ' সকলোৱে যদি আহে সেইটো কামনা কৰিছোঁ আৰু আমাৰ লগতো ভাল লাগিব আৰু এতিয়া যাব লাগে হোটেলত কাৰণ সেই যে মই কৈছিলোঁ মংগলদৈৰ পৰা দুটা ভাইটি আহিছে চাইকেল চলাই তো ৰিপুণ দাহঁতক লগ কৰাৰ কাৰণে তো এতিয়া যাই আছোঁ আমি তাতে কাৰণ তাহোঁতে আমাৰ ঘৰৰ ওচৰতে হোটেল এটা আছে চ' সেইবাবে এতিয়া তাতে যাওঁ আমি আৰু তাহোঁতক লৈ আমি এতিয়া যাব লাগে গৌৰ পূৰ্ণিমা মহোৎসৱত চ' এতিয়া যাই আছোঁ আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকক আপোনালোকে ঘৰৰ পৰা আহি কিনে এতিয়া পাই গ'লোঁ হোটেল আৰু হোটেলত পাই কিনা ইফালে ভাইটিৰ লগত এতিয়া তাহোঁতৰ লগত লৈ যাম ফুৰিবলৈ কিবি দেখাম তাৰ লগত তো বাহিৰৰ পৰা মানুহ আহিছে যেতিয়া আমাৰতো ফুৰাব লাগিব এইটো আমাৰ যিহেতু কৰ্তব্য হয় চ' ৰেডি নে তুমি এক্সাইটেড আৰু সিহঁতৰ অৱস্থা বিজনেছটোৰ অৱস্থা চাওক নাহাৰ লগতে খেলি মেলি কৰি পেলাইছে গোটেইকেইটা চ' গাইজ ফাইনেলি আমি পাই গ'লোঁ গৌৰ পূৰ্ণিমা মহোৎসৱত তো আপোনালোকক দেখাই আছোঁ কি হয় কি নহয় আৰু কিছুমান চিনেমেটিক শ্বটো দেখাই আছোঁ আপোনালোকক চব অলপ ভিডিঅ'টো চাই থকা গ'ল
सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रात सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं, जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा। আৰু ভাইটি কোৱা কেনে লাগি আছে? পুৰা ভাল লাগিছে আচলতে সেইকাৰণে। আৰু মই অহা নাছিলো আগতে গৌৰপনীয়া, ভাবা নাছিলো ইমান ডাঙৰকে হৈ আছে, কিন্তু আজি যাই কিনে মানে ফিল হৈ গলো আৰু নে কি বিবেক কি কওঁ? মজা লাগিছে ৰে। একদম বহুত মজা লাগি আছে। আৰু আপোনালোকক দেখাই আছো কিছুমান চিনেমেটিক শ্বটো দেখাম দিয়ক আপোনালোকক এডিট কৰি, তো দেখি থাকক। গৰম লাগি আছে আৰু গাইছ এটা গৰম গৰম পাপৰি চাট খাই আছো আমি। তো A few moments later. সো ফাইনালি গাইছ এতিয়া ঘৰ আহিহে পালো আৰু এতিয়া বাজি আছে ৰাতি 10:30, মানে 10:30 বাজানে 5 মিনিট কম আছে। সো এতিয়া 10:30 বাজবহে, তো এতিয়া ব্লগটো এণ্ড কৰিম, কাৰণ ব্লগটো চাগে বহুত ডাঙৰ হ'ব পাৰে সৰু হ'ব পাৰে, এতিয়ালৈকে মই গম নাপাওঁ, এডিট কৰিলেহে গম পাম। কিন্তু ভিডিঅ' যদি ভাল লাগি থাকে আপোনালোকৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব, আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব একদমেই পাহৰি নাযাব। ইনষ্টাগ্ৰামৰ নামটো এটা আহি আছে, তো আপোনালোকে ফ'ল' কৰিব, ভাল লাগিব। আৰু বহুত খেলি মেলি হৈ গ'ল গাইজ, কাৰণ আপোনালোকে দেখিব পাৰিছে তাতে গ'লো, ৰিপুন দাহঁতক লগ কৰিলো, আহি কিনে আৰু সিহঁতি গুণি গুণি মইতো মানে গা একদম টাইট হৈ গৈছে গাইজ। তাৰ পৰা সেই মংগলদৈৰ পৰা যে আহিছে তাৰমানে চাইকেলত অহাৰ কাৰণে ৰখিলো আৰু ইহঁতক মানে হোটেল বুক কৰি দিলোঁ। এনেকৈ বহুত খেলি খেলি হৈ গৈছে, কিন্তু হোটেল বুক কৰি দিলে নহয়, কাৰণ বাহিৰৰ পৰা মানুহ আহিছে, যিহেতু আমাৰ এক্সপেক্ট কৰিব লাগিব, আমাৰ কাম কৰিব লাগিব। যদি আজি আমি তাৰ কাৰণে এক্সপেক্ট কৰোঁ, ছেকেণ্ড দিন আমাৰ কাৰণে তাহোঁতে এক্সপেক্ট কৰিব, সেইটো মাথা ৰাখিব লাগিব সকলো টাইমত। সো আজিৰ ভিডিঅ' যদি ভাল লাগি থাকে তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব একদমেই পাহৰি নাযাব। তো আজিৰ বাবে টাটা এণ্ড বাই বাই। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रात सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा